আজি ওলালোঁ আৰু ৰিপৰ্টটো আনিবৰ কাৰণে যাওঁ কি হয় দেখা যায় নে কি কৰিম কৰি ল'ব লাগিব যাতে বেয়া একো নোলায় তাৰে কামনা আৰু আজি আমি আহিলোঁ ডাউনটাউন হস্পিটেল আৰু ৰিপৰ্টটো ল'লোঁ ৰিপৰ্টটো নোপোৱালৈকে মনটো সঁচাকৈ বহুত বেয়া হৈ আছিলে ৰিপৰ্ট পালোঁ ৰিপৰ্ট পাই গম পাইছোঁৱে তথাপি ডক্টৰক দেখালোঁ ডক্টৰে চাই ক'লে প্ৰব্লেম নাই কিন্তু প্ৰব্লেম নাছিলে কিন্তু সেইদিনাখন তেওঁ ক'লে আৰু যে কি বুলি কৈছে এইটো ইনফেকশ্যন আছে বুলি কৈছিলে আৰু টেষ্টটো কি টেষ্ট আছিলে পেচমেয়াৰ টেষ্ট কৰিছিলে পেচমেয়াৰ কি মই একো নাজানো কিন্তু হঠাৎ কৰিব লগা হোৱাৰ কাৰণে কৰিলোঁ আৰু যেতিয়া তাত কিবা প্ৰব্লেম বুলি কওঁতে সঁচাকৈ ভয় লাগি গৈছিলে তো ফাইনেল ৰিপৰ্টটো একো বেয়া নাই তো মনটো ভাল লাগিছে তথাপি ভাবিছোঁ কেতিয়াবা কেতিয়াবা ডক্টৰে বৰ ভয় পাই দিয়ে এনে নহয় আচলতে যদি হয় কৰিবই লাগিব নহয় জানো গতিকে ভাল লাগিলে আজি একো পোৱা নাই যেতিয়া আই এম হেপ্পী ওলালে দেখোন ইমান ভয় খাইছিলোঁ ডক্টৰজনে কোৱা মতে ইনফেকশ্যন হৈছে হেনো তো সেইকাৰণে বায়'স্ফি কৰিব লাগিব মই বায়'স্ফি কৰিলোঁ আপুনি জানে বায়'স্ফি কৰা মানে কিমান এটা ভয় ন তো বায়'স্ফি কৰাৰ পিছত মোৰ আজি দুদিনকৈ ঘৰত কিমান অশান্তিত আছোঁ কাৰোকো জনোৱা নাই আজি যেতিয়া ৰিপৰ্ট নিব আহিলোঁ ৰিপৰ্টত নৰ্মেল ওলালে সঁচাকৈ ভাল লাগিছে কিন্তু ভয়টো আছে কিন্তু নৰ্মেল ওলোৱাৰ কাৰণে বহুতখিনি সকাহ এটা পাই গ'লোঁ যে একো এটা প্ৰব্লেম হোৱা নাই তো সেয়াই আৰু আপোনালোকক জনালোঁ কেতিয়াবা ডক্টৰেও ভয় খুৱাই দিয়ে বা ভয় খোৱাক নোখোৱাক নাজানো ডক্টৰেটো ভগৱান গতিকে কৰিব দিলে কৰিলোঁ আৰু এতিয়া যেতিয়া একো নাই প্ৰব্লেম তো ঠিকে আছে এয়া আছিলে মোৰ বায়'স্ফি ৰিপৰ্টটো নৰ্মেল হ'ল সেইটো কাৰণে মই বহুত সুখী কাৰণ ভয় লাগে নহয় জানো কিন্তু মোৰ অন্য এটি ৰিপৰ্ট আছিলে যে হিমগ্ল'বিন মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁৱেই যে মোৰ হিমগ্ল'বিন বহুত কম আছিলে তাৰ বাবে এতিয়া মেমে কি কৰিব দিয়ে আপোনালোকক মই কৈছোঁ যেতিয়া মেমে চালে আগৰটো ৰিপৰ্টটো চাইটো টেষ্ট কৰিব কৈছিলে নহয় জানো তো আগৰটো ৰিপৰ্টতকৈ এবাৰ হিমগ্ল'বিন আৰু অলপ কম দেখিলে তো সেই গতিকে মেমে ক'লে তুমি আৰু ব্লাডকে লৈ লোৱা ব্লাডটো লৈ লোৱা বুলি ক'লে আৰু ক'লে তোমালোকৰ ডিষ্ট্ৰিক্টতে লৈ লোৱা ওচৰতে হ'ব তো সেই গতিকে ভাবিলোঁ ঠিকে আছে আমি আমাৰ ডিষ্ট্ৰিক্টতে ল'ম তো আহিলোঁ মৰিগাঁৱত গ'লোঁ কিন্তু মৰিগাঁৱত সেইদিনাখন মোৰ বি পজিটিভ তেজৰ মানে এভেইলেবল নাই তো আমি আকৌ মানে এনেধৰণে ল'ব বিচাৰিছোঁ যিটো এক্সচেঞ্জ প্ৰক্ৰিয়া দি কাৰণ কিনিব গ'লে এটা ব্লাড আপোনাৰ 6-7 হাজাৰ টকা পৰে এটা বটল তো 3টা ল'ব হ'লে 30,000 মান টকাটো যাবই দিয়কচোন তো যিয়ে নহওক টকাটো বা যি নহওক আমি চৰকাৰীভাৱে ল'ব বিচাৰিছোঁ যিহেতু চৰকাৰীতে বিচাৰিলোঁ আৰু সেয়েহে মৰিগাঁৱত নাপালোঁ তো আমি অন্য এটা ডিচিশ্যন ল'লোঁ যে নগাঁও চিভিলত বিচাৰি চাওঁ পোৱাটো যাবই নিশ্চয় তো আমি নগাঁও হস্পিটেলত যোৱাৰ কথা সিদ্ধান্ত লৈ নেক্সট ডে নগাঁৱলৈ বুলি আমি যাত্ৰা কৰিছোঁ আৰু হিমগ্ল'বিনটো কিয় জানো মোৰ খাই থাকিলেও নাবাঢ়ে মানে খুবেই বেয়া লাগিছে ইমান খাওঁ তথাপিও নাবাঢ়ে কিমান বছৰ যে এনেকৈ আছোঁ মই তো এয়া দেখিছে মই নেক্সট ডে নগাঁও যাবলৈ ওলাইছোঁ আৰু মনটো সঁচাই বহুত বেয়া লাগিছে কাৰণ কিয়নো এনেকুৱা হয় ডেটোত ইমান লোকেল খাদ্যই খাওঁ ঘৰৰ বস্তুৱে সকলোবোৰ খাওঁ তথাপি গাত হিমগ্ল'বিনৰ পৰিমাণটো ইমান কম দেখাইছে কম দেখুৱাটোতো ডাঙৰ কথা নহয় কিন্তু লাহে লাহে শৰীৰটো মানে দুৰ্বল হৈ আহে আপোনাৰ এনেকুৱা হয় ভালদৰে খোজ কাঢ়িব নোৱাৰে মাথা
বিষায়, আপোনাৰ মাথা টোপনি ধৰি থাকে, আপুনি ঘপককৈ উঠি দিলে আপোনাৰ মানে চকুৱেদি ক'লা ক'লা দেখোঁ, আৰু হয়তো কেতিয়াবা মই মানে বাগৰিয়ে পৰোঁ, তেনেকুৱা এটা কণ্ডিশ্যন হৈ আছিলে। তো সেইকাৰণে আমিও ভাবিলোঁ ব্লাডটো লোৱা যাওক। তো সেয়েহে আমি আজি নগাঁৱলৈ আহি গ'লোঁ। চাওঁ নগাঁৱত যাই কেনে পৰিস্থিতি হয়, ব্লাড পোৱা যায় নে নাযায়, আৰু যদি নাযায় আমি ভাবিছোঁ এইবাৰ চেলাইনকে লৈ ল'ম, ডক্টৰক সুধি চাম, আৰু যদি চেলাইন দিয়ে আমি চেলাইনে ল'ম। মানে বেয়া লাগে আৰু দেহটো মানে কিবা নহয় কিবা এটা প্ৰব্লেম মোৰ দেখাই থাকে। এতিয়া আমি আহি পালোঁ নগাঁও ভোগেশ্বৰী কণৰ হস্পিটেল, চৰকাৰী দেই। তো ইয়াতে বহুত দীঘল লাইন ল'ব লাগে, মই যিহেতু নোৱাৰোঁ লাইনত খাৰা হ'ব, তো সেই গতিকে মোৰ হাজবেণ্ডে খাৰা হৈছে আৰু লাইনত। লেডিজ লাইন বহুত দীঘল হয়, তো মই সেইকাৰণে লোৱা নাই আৰু ৱেইট কৰি চাই আছোঁ, বহুত ৰখি আছোঁ, হোৱা নাই কি কৰোঁ কি নকৰোঁ। 1.5 ঘণ্টামান হৈ গৈছে লাইনত খাৰা হৈ থকা। তো ফাইনেলি মোৰ মানে হৈছে আৰু। তাৰপিছতো কি হ'ল জানেনে, এইখিনি টিকেটটো কটাৰ পিছত আকৌ ডক্টৰক দেখাব লগা হ'ল। তো ডক্টৰক দেখালোঁ, ডক্টৰে মানে আৰু মোৰ চেলাইনৰ অপশ্যন নিদিলে, ব্লাডৰ অপশ্যনে দি দিলে। তো গতিকে ব্লাড ল'বৰ কাৰণে মোৰ ইয়াত কেনুলা ফিটিং কৰিলে। তাৰপিছত ইয়াত দেখিছে মোৰ হাজবেণ্ডে এক্সচেঞ্জ কৰিছে, তেখেতৰ অ' পজিটিভ আৰু মোৰ হৈছে বি পজিটিভ। তো ইয়াত এক্সচেঞ্জ প্ৰক্ৰিয়া থকাৰ বাবে আমাৰ ভাল লাগিলে আজি লৈ ল'ব পাৰিম বুলি। আৰু চাওকচোন, এনেদৰে যদি যিসকল মানুহে যেনে মোৰ হাজবেণ্ডেও দিছে ব্লাড, তেনেদৰে যিসকল ল'ৰাই দিয়েহি আহি ব্লাড, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। কাৰণ তেওঁলোকে ব্লাড দিয়াৰ ফলতে বহুত ৰোগী হয়তো প্ৰাণ বাচি যায়। আজি যেনেদৰে মোৰ ক্ষেত্ৰত হৈছে, সেই ক্ষেত্ৰত মোৰ হাজবেণ্ডক মই বহুত বহুত ধন্যবাদ দিছোঁ। তেখেতৰ যিকণ ব্লাড দান কৰিছে হয়তো কাৰোবাৰ কামত আহিব নহয় জানো। আৰু মোৰ হাজবেণ্ডে প্ৰায় দিয়ে থাকে হেনো ব্লাড। তো এনেদৰে যিসকলে পাৰে পৰাপক্ষত ল'ৰাবোৰে দি দিব, ব্লাড ডনেশ্যন কৰিব, কাৰোবাৰ এটা জীৱন বাচি যাব নহয় জানো। এয়া মোক তেখেতৰ সলনি এয়া মোক দিছে বি পজিটিভ টেষ্ট, আৰু এই চৰকাৰী হস্পিটেল দেখিছেনে, আমি নিজে হাতত লৈ আহিছোঁ। আৰু এটা ৰুমত মোক এনেদৰে দিয়া ব্যৱস্থা কৰিলে। উপায় নাই আৰু যেনে তেনে বোলো ব্লাডটো লৈ আৰু যাওঁ। খুৰীগৰাকীয়ে বহুতখিনি সহায় কৰিছে দেই। তেখেতে ডিউটি শেষ হ'ল, তথাপিও তাই মানে আমাক আৰু চেলাইনটো মানে ব্লাডৰ যিটো চেলাইনটো আমাক ফিটিং কৰি দি থৈ গ'ল। বহুত সময় লাগে, কাৰণ এটুপ এটুপকৈ গৈ থাকে যিহেতু। তো আমাৰ লওঁতে কমে 4 ঘণ্টামান লাগিছে। তো এই 4 ঘণ্টা এনেদৰে ৱেইট কৰি আছোঁ আৰু সময়বোৰ। আৰু যদি আজি মই এডমিট হৈ থাকিলোঁ হয়, আৰু 2 দিনত আৰু 2টা ব্লাড দি দিব পাৰিলে হয়, কিন্তু আমাৰ মন নগ'ল। যিহেতু তাত থকাৰ ফেচিলিটিটো ভাল নহয়, যিহেতু আমি গুচি আহিলোঁ ঘৰলৈ। তো চাই লওঁ এই ব্লাডটো লৈ মোৰ কণ্ডিশ্যন কেনেকুৱা হয়, ভাল হ'লে মই ল'ম, নহ'লে ভাবিছোঁ মই চেলাইনকে ল'ব লাগিব এইবাৰ। তো বন্ধুসকল, আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰি মাৰিছোঁ।